Hey guys, GK Creation Channel আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো যোৱাকালি আছিল 15 আগষ্ট, তো 15 আগষ্ট বুলি মানে ক'ৰবাত ফুৰিবলৈ গ'লোঁ। তো ক'ত গ'লোঁ, কি কৰিলোঁ, মানে কাক লগ পালোঁ, সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু যদি চেনেলটোত নতুন হয় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। তো গাইজ 15 আগষ্ট বুলি অকণমান বাহিৰলৈ ওলাই আহিলোঁ। তো চাওঁ ক'ত যাই পাওঁ, মানে এতিয়ালৈ নিজৰ গন্তব্যস্থানটো মানে আমি ঠিক কৰা নাই আৰু। তো যাই যি পাওঁ তাতে ৰখিম। পূৰা একদম কেমেৰা চেমেৰা লৈ আছোঁ, গিটাৰ চিটাৰ লৈ আছোঁ, পূৰা ফটো উঠিম। এতিয়া আৰু 15 আগষ্ট পূৰা পালন কৰিম আৰু আজি আৰু। তো ভাবিছোঁ আমি ফাৰ্ষ্ট মানে পাগলদিয়া ৰিজৰ্ট যাম, তাৰপিছত তাত ফটো উঠিম, উঠি আৰু চাওঁ আৰু ক'ত যাওঁ আৰু। প্ৰথমে আমি এতিয়া যাম পাগলদিয়া ৰিজৰ্ট। বলক পাগলদিয়া ৰিজৰ্ট যাওঁ বলক। ইমান লম্বা ৰাস্তাটো দেখাতো আপোনালোকক সম্ভৱ নহয় দিয়কচোন। সম্ভৱ হয়, কিন্তু ভিডিঅ'টো লম্বা হ'ব, আপোনালোকক বৰ পাব। তো ভিডিঅ'টো কাটি আহি পালোঁ আমি পাগলদিয়া ৰিজৰ্ট। তো পাগলদিয়া ৰিজৰ্টত সোমাই যাম। গাইজ মানে এটা বস্তু চাওক, বতৰটো চাওক আজিৰ, আৰু মানে এই চাইডত নদীৰ পাৰত থকা এই ঠাইখিনি চাওক, মানে কেনে এটা ফিল হ'ব ন, বেলেগ এটা আৰু। পানী আসছি নদীত। পাগলদিয়া ৰিজৰ্ট বুক্কা ৰাস্তা বুক্কা। মেইন গেট খান আগৰ আছে নেকি? তো গাইজ আমি পাগলদিয়া ৰিজৰ্টৰ পৰা ঘূৰিলোঁ, এতিয়া আমি যাম গোৱা ৰিজৰ্ট। তাতে বোলে ডিম্পু দাহঁত আছে, তো অলপ লগ কৰিও বলক। তো এইটো হ'ল এটা বোম মাথাউৰি। তো এই বোম মাথাউৰিটো ওপৰে যায় মানে তোৰ দেখি এটা সোমাই যোৱা ৰাস্তা আছে। তো দে আস্তে নিয়ে আস্তে যায়। लेकिन गोवा रिजॉर्ट इतना है कि सुधार हुई लू। তো এই বাজাজৰ এখন পোষ্টাৰখন দেখি না, তো মানে বাজাজৰ আজি কিবা জন্মদিন বোলে, হোলী একেলগে আপোনাৰ ইয়াতে ৰাইডো পাতছি, খানা চানাও পাতছি। তো গোটেই ইউটিউবাৰখিনি ইয়াতে আহিছে। এই তাতে কিবা বোলে শ্ল' ৰাইড কম্পিটিশ্যন হৈ আছে। তো চাং লওকচোন কিবা শ্ল' ৰাইড কম্পিটিশ্যন। মানে মই জানাত এনেই মানে যিমান পাৰে সিমান
লাহে লাহে গাড়ীখন চলাব লাগে, লাহে লাহে চলাই মানে এই লাইনডাল পাৰ কৰিব লাগে আৰু মানে যদি ভৰিৰ তলত নামে তেতিয়াহ'লে আপুনি আউট। এটা কথা কি জানে না, মানে এই যোনটো আপোনাৰ এই প্ৰগ্ৰেমটো যিহেতু বাজাজৰ পৰা আহিছে, তো ইয়াতে আৰু বেলেগ বাইক দেখা নাপায়, চব বাজাজৰে, পালচাৰ হওক কিবা হওক চব বাজাজৰ। তো বলকচোন আমি অকণমান ওচৰৰ পৰা চাই লওঁ কি কৰিছে। চাওক শ্ল' ৰাইড। চাওক কংকন দা, মানে কংকনে ব্লগ বনাই আছে, তো আমিও দুটামান ফটো উঠিলোঁ কংকন দাৰ লগত। এই ডিম্পুটো বোলে শ্ল' মানে পাৰ্টিচিপেট কৰিছে, চাব চাওক ডিম্পুটা শ্ল' ৰাইড ক'ত, ডিম্পুটা এটা একদম ফাৰ্ষ্ট ৰাইডে কৰি দিছে একদম। ডিম্পুটাই মেইন আৰু তো নিউ হণ্ডা গাড়ীখন লৈ ডিম্পুটা। তো গাইজ আজি মানে কহুৱা ৰিজৰ্টত বাজাজৰ ফালৰ পৰা মানে ৰাইড পাতিছিল। তো ৰাইডত ইয়াতে কিবা কিবি কম্পিটিশ্যন চলি আছে। ইয়াত আপোনাৰ গোটেইখিনি ইউটিউবাৰ যেনে ডিম্পু দা, কংকন দা, মানে গোটেইখিনি মৃণাল দা, এবাৰে বহুত কেইজন ইউটিউবাৰ ইয়াতে লগ হৈছে আৰু চাওক কি মজা এটা সৌন্দৰ্য। আৰু সেই যে আপোনাৰ এই ঘৰটো আছে তাতে মানে গোটেই ইউটিউবাৰখিনিয়ে আপোনাৰ ৰেষ্ট লৈ আছে। এইফালে ফটোশ্বুট ৰাইডে আমাৰ সপ্ৰেম খাই খাই ৰিটাৰ্ণ টু হোম। গাইজ ফাইনেলি ঘৰ আহি পালোঁ। তাত মানে কোৱাৰ য'ত বহু কেইজন ইউটিউবাৰকে লগ পাইছিলোঁ, কিন্তু কোনো এজন ভালকৈ কথা পতা নহ'ল। কাৰণ মানে কিবা বাজাজৰ ফালৰ পৰা কম্পিটিশ্যন পাতি আছিল, গোটেইকেইজনে মানে তাত অংশগ্ৰহণ কৰিছিল। তো কোনেও টাইম দিব পৰা নাই। তো লগ কৰিলোঁ হ'লেও গোটেইকেইজনকে ফটো উঠিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।